ইছলামপুৰ নামৰ গাঁওখনৰ পথাৰত এটা ৰাক্ষস বাস কৰিছিল। বহুত দিনৰ পৰা সি একো খাব পোৱা নাছিল। সেইকাৰণে সি বহুত খঙত আছিল। মোৰ বহুত ভোক লাগিছে। মই বহুত দিনৰ পৰা একো খাব পোৱা নাই। আজি মই যাকে হ'লেও খামেই। ৰাক্ষসটোৱে বাটেৰে অহা যোৱা কৰা মানুহক খাম বুলি ভাবিলে চান্সে নাপায়। তহঁতি মোৰ আগেৰে অহা যোৱা কৰি থাক। এবাৰ হ'লেও ইয়াত ৰখিবিতো, তেতিয়া তহঁতি গম পাই যাবি। ঐ, খেলি আছ? কি কৰিবিনো? তই ক'ৰবাত যাৱ নেকি? নাই, এনেই ঘৰত বহি বহি আমনি লাগিছে, সেইকাৰণে ওলাই আহিছোঁ। তাকেইতো। ঐ, আজি প্ৰগ্ৰাম এখন আছে, চাব যাবি নেকি? ক'ত আছে? ইছলামপুৰত আছে। যাবলৈতো মন আছিলে, কিন্তু হাতত পইচা পাতি নাইকিয়া হৈ আছে নহয়, মাল খাবলৈ এটকাও নাই। সকলোৱে মিলাই মেলি খাম নহয়, ওলাবি দে। ঐ, মাল এপেক খাই ল'ম ব'ল, অলপ গাটো গৰম লাগিব। আজি ছিংগাৰ আহিব ন? আহিবতো। মজা লাগিব ন? ঐ, হ'ল বেছিকৈ নাখাং, বাইক চলাব লাগিব নহয়। একো নহয় দে, গাটো অলপ গৰম লাগিব। তাৰ পাছত গোটেইকেইটাই প্ৰগ্ৰেম চাবলৈ গ'ল আৰু গৈ সিহঁতে পথাৰৰ মাজৰ ৰাস্তাটোত পালেগৈ। ঐ, বৰ টানকৈ পেচা ওলাইছে আৰু, ৰখাচোন বাইকখন। বাইকৰ পৰা নামি হৰেণে পেচাব কৰিবলৈ ধৰিলে। আজি শিকাৰ পাই গ'লো, তাৰ পাছত ৰাক্ষসটো হৰেণৰ গাত সোমাই ল'লে আৰু হৰেণৰ চকু বগা হ'বলৈ ধৰিলে। ঐ, আকৌ ইমান দেৰিলৈকে মুতি আছ যে, পুৰা বানপানী কৰি দিবিচোন তই। তাৰ পাছত গোটেইকেইটা প্ৰগ্ৰেমত পালেগৈ। তাৰপিছত গোটেইকেইটাই ফূৰ্তি কৰিব ধৰিলে। ঐ, তই কোন? তোক চিনি নাই পোৱা। মাকা, মইতো তোক চিনি নাই পোৱা। মোৰ ভোক লাগিছে, মই চবকে খাম এতিয়া। ইয়াত কি হ'ল আকৌ? হৰেণ, ঐ হৰেণ, কি হ'ল তোৰ? ঐ, কি কৰোঁ এতিয়া? কি উকাইছে ঐ? ইয়াক কৈছিলে মই অলপ কমকৈ খা বুলি। ঘৰলৈ লৈ যাম গ'ল ইয়াক, যি হ'লে হ'ব, কিন্তু বাইকত নোৱাৰিম, ইয়াক অট' মাতিব লাগিব। তাৰ পাছত হৰেণক অট'ত উঠাই ঘৰত পোৱালেহি। ঐ, ই সঁচাকৈ তেজ খাব নেকি? এক কাম কৰোঁ, ইয়াক কুকুৰাকে এটা আনি দিওঁ। আৰু খাম মই, আৰু খাম। ঐ, আমাৰ ককা এটা আছে, বেজুৱাৰী হয়, তাকে মাতি দিওঁ, এনেকৈ চাই থাকিলে নহ'ব। Rangalau, lau, rangalau, lau, jatilau, jatilau, lau, jatilau, lau, rangalau, rangalau. তই কোন হয়? তই ইয়ালৈ কেলে আহিছ? মই ৰাক্ষস হয়। মই বহুত ভোকত আছিলোঁ, সেইকাৰণে মই ইয়ালৈ আহিছোঁ। বহুত দিনৰ পৰা একো খাব পৰা নাই। মই মানুহ খাম। ৰাক্ষস, তই ভুল ভাবিছ। ইয়াক এৰি দে, নহ'লে তোক মই ভস্ম কৰি দিম। নাযাওঁ মই, কলৈ নাযাওঁ।
তহঁতি বহুত কষ্ট দেই। মই থাকোঁতে আমাক একো অনিষ্ট কৰিব নোৱাৰ। নকৰিবি। মই গুচি যাম ইয়াৰ পৰা আৰু মই কেতিয়াও নাহো। যা তই বহুত দূৰলৈ গুচি যা।